গোলাঘাট জিলাৰ সৰুপথাৰ প্ৰশাসনৰ কাৰণ দৰ্শোৱাৰ জাননীয়ে স্তব্ধ কৰিব পৰা নাই সমাজকৰ্মী জীৱন চুতীয়াৰ সমাজসেৱা। বৰঞ্চ দুগুণ উৎসাহেৰে সমাজসেৱাত ব্ৰতী হোৱাহে দেখা গ'ল চুতীয়াক। উল্লেখ্য যে সৰুপথাৰত বানত ককবকাই থকা দুৰ্গত ৰাইজক আশ্ৰয় শিবিৰত নিজা উদ্যোগত সাহায্য সামগ্ৰী বিতৰণ কৰা সন্দৰ্ভত সৰুপথাৰৰ সমজিলা প্ৰশাসনে জীৱন চুতীয়ালৈ আইনী জাননী প্ৰেৰণ কৰিছিল। ইয়াৰ মাজতে কালি জীৱন চুতীয়া নিজা ব্যয়েৰে মেৰামতি কৰিলে সমষ্টিটোৰ দুটাকৈ গ্ৰাম্য পথ। সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ৰেংমাই আৰু গন্ধগুৰি গাঁৱৰ মধ্যভাগত অৱস্থিত বাৰেখেলীয়া নামঘৰলৈ যোৱা মূল পথ দুটা চেণ্ট গ্ৰেভেল দি মেৰামতিৰ ব্যৱস্থা কৰে। এদিন পূৰ্বে বন্যাত্ৰক সহায় কৰা সামাজিক মাধ্যমত দিয়া ফটো ডিলিট কৰিবলৈ সৰুপথাৰ প্ৰশাসনে নিৰ্দেশ দিছিল চুতীয়াক। প্ৰশাসনে বানাক্ৰান্তক সহায় কৰা সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰাৰ পিছতো চুতীয়াৰ মনোবল ভাঙি যোৱা নাই। 2021 চনত বিজেপিৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছিল জীৱন চুতীয়া। অৱশ্যে দলীয় টিকেট নাপালেও সমষ্টিবাসীৰ মাজত সামাজিক কাম কাজেৰে সক্ৰিয় হৈ আছে জীৱন চুতীয়া। নিউজ ডেস্ক ৰিপোৰ্ট, দৃষ্টিকোণ।